হাজো বিষ্ণুৰাম মেধি শিশু কল্যাণ ভৱনত কামৰূপ জিলাৰ বিকলাংগ সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। হাজো সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকলৰ বিভিন্ন সমস্যা তথা এই লোকসকলৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হোৱাৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। লগতে বিশেষভাৱে সক্ষম শিক্ষিত লোকসকলক চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি চৰকাৰক দাবী জনায় কামৰূপ জিলাৰ বিকলাংগ সন্থাই। কামৰূপ জিলা বিকলাংগ সন্থাৰ সৌজন্যত আজি হাজো আঞ্চলিক কমিটিখন নতুনকৈ গঠন কৰাৰ কাৰণে আজি আমি ইয়াত গোটেই প্ৰতিবন্ধী ভাইসকল উপস্থিত হৈছোঁ। ইয়াত আজি আমি বিভিন্ন সমস্যালৈ আলোচনা আৰু কি চৰকাৰীভাৱে দিয়া আঁচনিসমূহৰ আলোচনাৰ কাৰণে আমি গোটেইখিনি লগ লাগিছোঁ। কাৰণ আমাৰ অভাৱৰ অন্ত নাই। আমি অভাৱবোৰ কেনেকৈ আমি চৰকাৰী পক্ষৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত লগ লাগি কেনেকৈ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰাৰ কাৰণে বা আঞ্চলিক কমিটিসমূহ মজবুত কৰাৰ কাৰণে আমি আজি ইয়াত গোট খাইছোঁ। চৰকাৰে আচলতে কাগজ পত্ৰ বহুত কয় বা আঁচনিবিলাক, কিন্তু সময়ত বহুতে ইয়াৰ অজ্ঞানতাৰ কাৰণে বহুতে বঞ্চিত হৈ থাকে। কাৰণ আজি ধৰ চৰকাৰীভাৱে আমি চাকৰি পাব লাগে শিক্ষিতখিনি, বা এইটো PMOৰ ঘৰ পাব লাগে, বা যিটো আঁচনি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি দিছে বা 6M আঁচনি দিছে, সেইবিলাক আমি পাব লাগে। কিন্তু হ'লকি আমি অজ্ঞানতাৰ কাৰণে হয়তো আমি পোৱা নাই। কিন্তু আমি সেইবিলাক জনাৰ কাৰণে আজি সংগঠন কৰি বা এইদৰে ওলাই আহি সেইবিলাক কি ধৰণে ল'ব পাৰি সেইটোৰ উদ্দেশ্য লৈ আমি ওলাই আহিছোঁ আজি। আৰু সেইকাৰণে আজি মিটিংখন অনুষ্ঠিত কৰা হৈছে। হাজোৰ পৰা বিকি মেধিৰ ৰিপৰ্ট, 10 মিনিট 24।